অসমত যে হিপ হপ কালচাৰ আছে যে ৰেপ কালচাৰ আছে যে গমেই নাপায় অসমৰ বাহিৰৰ মানুহবোৰ দিল্লী মুম্বাই বুলি ইয়াতে যদি আমি চাওঁ আমাৰ আপাৰ লোৱাৰৰ ডিভিজনটোত আনক্লাছিফাইড ডিভিজন হৈ থাকে মানুহৰ মাজত ভাষাটোতে কিন্তু ইমান ডিফাৰেঞ্চিয়েশ্যন আছে ন আজি ছাপ'জ তুমি সেই কথিত ভাষা এটাত যেতিয়া ৰেপটো কৰিলা সেই শুনাতে এট্ৰেক্টিভ লাগি গ'ল কোনোবা এটা পইণ্টত সেইটো মানে টেকটো কি আছে কাৰণ তুমিতো অৰিজিনেল তাৰে নহয় এইটো একচুৱেলি কেনেকৈ আহিলে এই বস্তুটো তোমাৰ মই ফাৰ্ষ্ট ৰেপাৰ নহয় কথিত ভাষাত আছে মিনিমিৰা আছে তাৰপিছত আৰু কেইজনমান ৰেপাৰ্ছ আছে যেতিয়া তোমাৰ মই শুনিলোঁ লাইক কেইটামান ৰেপাৰ্ছৰ গান শুনিলোঁ মানে ইমান প্ৰপাৰ চাউণ্ড কৰা নাই আৰু কৰিছে বাট সেইটো কৰা নাই তো মই মানে একচুৱেলি কথিত ভাষাটো মানে ভাল পাওঁ বহুত শুনিও ভাল লাগে যেনেকৈ মানুহ কয় অ' ভাই কি হ'ব কক যা তই বুজিছা ন তো ভাল লাগে মই এনেকুৱা টাইপৰ যদি এটা ফনি ট্ৰেক এটা যদি ওলাওঁ য'ত ৰিয়েলিটিৰ ওপৰত বেষ্ট কেনেকৈ লাগিব তো এইটো একচুৱেলি মই তোমাৰ পুৰা 7 বছৰ শুনি চাগে বইজ যে তো তাৰ পৰা মই ইনস্পিৰেশ্যন হৈ পেলাই এইটো গানটো বনাইছোঁ অ'কে শুনি চাৰ্চ কৰিবা ইউটিউবত ভাল গান মানে তো সেইটোৰ পৰা ইনস্পিৰেশ্যন হৈ পেলাই এইটো খগেন গানটো বনাইছিলোঁ লাইক ফ্ল'জবোৰো সেনেকুৱা কথাৰ মাতটো আৰু তুমি দেখিছা চাগে ভইচ ষ্ট্ৰাকচাৰ বেলেগ বাৰত বেলেগ চেঞ্জ হৈ আছে তো বহুত কেইটা মানুহ ভাবিছে চাগে এজনে আমি প্ৰথমতে সোধোতে কৈ আছিল যে এইটো এটা মানুহৰ কাম নহয় এটা কৈ আছে মোক চবেই কৈ আছে ইভেন মোৰ লগৰ কেইটা কৈ আছে যোনে মোৰ লগত থাকে মানে ৰেপাৰ্ছবোৰ নহয় আৰু মোৰ ডেইলি লাইফত যোন থাকে মোৰ লগত ভাই তই অকলে গাইছ নে কোনোবা আছে তোৰ লগত কাৰণ বেলেগ লাগিছিল হা একজেক্টলি তো মই কৈছোঁ যে ভাই এইটোক মই কেনেকৈ প্ৰুভ কৰোঁ এতিয়া ৰাস্তাৰ মাজতো গাবতো নোৱাৰি এতিয়া গাই শুনাই ঠিক আছে এক কলা চাধা মাৰি গৰু চৰবা যাংজ খগেন আহাৰ বাৰী দাম চুৰ কৰি খাওঁজ নিৰামিষ মোৰ পেটত নাযায় ডেইলি খাং মই মাংস পইচা লেবেল নেট বিচলি কিনি ল'ম তোৰ দাম ক কিয় খগেন তই গেলা খাইছোন মানুহ পেল আইফোন দিলি পিক পঢ়িবা এৰি লগ গেল আধা ৰাতি ফটো কৰে এপাক চেন গতিত খেদা পঢ়িবা আপি কৰে পিছল হাত ভৰি পাইকে দি উৰা মাৰ বাইকে দি চুলি ৰাঙা মানে চাপৰি গেঙৰ দাই দে আহি ওচৰক নাহিবি তুহুন যাবি মোৰ পাছ আহি দে দি ধৰাত পল্লি ধৰি ফেলে আই ফ্লাই দিম হে দোস্ত মোৰ তিৰি বলে গেছি বোলো হে দোস্ত মোৰ হৈছি বোলো হে দোস্ত মোৰ নামটা বেয়া কৈ হাগা হৈছি হে দোস্ত ককাই দিয়ক গানত মানুহ কপাই দিয়ক কপে ফলম কটাই অসমতে মোৰ মাহান কপাই দিয়ক গানটো আকৌ বজাই দিয়ক ৰপাৰ আখোন চকুৰালি মাজৰ পকা দান হাও কিয় ভাই বিফ কৰবি মোৰ লগত ৰেপ চিনৰ দেখিছোঁ মই ডিছ কৰবি মোৰ লগত হা মিছ কৰব তক ঘৰত টাইপ কৰি দিম চলি মিট কৰবি মোৰ লগত আহোন গেংষ্টাৰতে মই খপা ধৰা অমনি গাড়ীত কলাত বহে কৰ মুঠা বহা আহোন গুণ্ডা বাছ গানত ৰেলত আধা মৰা আহোন মাৰে খগেন ডাক মন চাদা মলা ডিছকছ কৰবি ভয়তে দেখতে একলা গাল দিলি বাথৰুমৰ মাৰিব আৰু এইটোৱে একচুৱেলি প্ৰমাণ কৰে যে হিপ হপ আমি ষ্টেজত নাগাওঁ হিপ হপটো নিজৰ মাজত গোৱা গান মই আৰ্টটো প্ৰকাশ কৰি মই মুখখন নেদেখাওঁ আৰু যে মই এইটো গাইছোঁ সেইকাৰণে মানে আমি ডিষ্টিংশ্যন কৰি দিব লাগে মানে তুমিতো বিহু বিচাৰি যোৱা নাই নাই মানে হিপ হপত